মানুহ সেইকাৰণে আমি ঈশ্বৰৰ ইচ্ছা পালন কৰিব লাগিব আমাৰ স্বভাৱবিলাক ঈশ্বৰীয় স্বভাৱ থাকিব লাগিব ঈশ্বৰীয় স্বভাৱৰ লগতে এটা স্বভাৱ আছে ক্ষমা গুণ প্ৰেইজ দ্য লৰ্ড কোনো ক্ষেত্ৰত আমি কাৰোবাৰ বিৰুদ্ধে কিবা থাকে বাইবেলে লিখিছে আমি ইতিমধ্যে পুথিত পঢ়িলো তুমি নৈবেদ্য উৎসৰ্গ কৰোঁতে তোমাৰ বিৰুদ্ধে তোমাৰ ভাইৰা কোনো কথা যদি মনত পৰে তেন্তে বেদীৰ আগত তোমাৰ নৈবেদ্য এৰি থৈ যোৱা প্ৰেইজ দ্য লৰ্ড নৈবেদ্য কি আৰাধনা প্ৰাৰ্থনা ঈশ্বৰৰ ওচৰত কৰিবৰ পৰা আমি এক গোট খাইছোঁ নৈবেদ্য দিবলৈ ঈশ্বৰৰ প্ৰাৰ্থনা কৰিবলৈ যদি কিবা মনত পৰে কৈছে নৈবেদ্য দি লাভ নাই যদি কাৰোবাৰ লগত বেয়া আছে দিওঁ নৈবেদ্য দি লাভ নাই কাৰণ ঈশ্বৰে পবিত্ৰ নৈবেদ্য গ্ৰহণ কৰে ঈশ্বৰে এনেই অপবিত্ৰ নৈবেদ্য গ্ৰহণ নকৰে আপুনি কাৰোবাৰ লগত খং এতিয়াও সোমাই থৈছে 3 বছৰ হ'ল 5 বছৰ হ'ল 10 বছৰ হ'ল আপুনি অন্তৰত কাৰোবাৰ বিৰুদ্ধে খং এতিয়াও আছে সেই মানুহটোৰ নাম শুনিলে আপোনাৰ খং উঠে আপুনি আজি ক্ষমা দিব পৰা নাই কিন্তু আপুনি গুড ফ্ৰাইডে আপুনি ক্ষমা বিচাৰি গীৰ্জাঘৰলৈ আহিছে যদি গীৰ্জাঘৰলৈ আহিছে ঈশ্বৰৰ ওচৰত নৈবেদ্য দিবলৈ যদি ক্ষমা কৰিব পৰা নাই তেতিয়াহ'লে আপুনি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰক প্ৰভু শক্তি দিয়ক ক্ষমা গুণটো দিয়ক আপুনি প্ৰাৰ্থনা কৰক বহুত মানুহ আছে ক্ষমা দিব নোৱাৰে শয়তানে ক্ষমা দিবলৈ তেওঁক বাধা দি থাকে স্পিৰিট যদি ক্ষমা দিব নোৱাৰে যিটো আত্মা এই দুষ্ট আত্মা কাম হয় ক্ষমা দিব নোৱাৰে তেওঁ প্ৰিয়কৰ স্বৰ্গীয় স্বভাৱ হয় ক্ষমাটো সেইকাৰণে প্ৰভুৱে কৈছিলে হে পিতৃ এই লোকবিলাক কি কৰি নাজানে ক্ষমা কৰা বুলি কৈছে প্ৰেইজ দ্য লৰ্ড সেইকাৰণে প্ৰিয়কৰ ক্ষমা গুণটো আমাৰ খ্ৰীষ্টিয়ান জীৱনত নম্বৰ 1 থাকিবই লাগিব ক্ষমা গুণ যদি নাথাকে আপুনি ঈশ্বৰৰ বাক্যত চলা নাই ঈশ্বৰক আপুনি প্ৰেম কৰা নাই এনেই মুখেৰে ঈশ্বৰ ঈশ্বৰ কৈ আছে প্ৰভু প্ৰভু কৈ আছে মতি হাতদাই কৈছে লিখিছে যিবিলাকে মোক মুখেৰে প্ৰভু প্ৰভু কয় পিতৃ ইচ্ছা যদি পালন নকৰে তেতিয়াহ'লে তেওঁ স্বৰ্গ ৰাজ্যত সোমাব নোৱাৰে বুলি কৈছে প্ৰেইজ দ্য লৰ্ড এতিয়া ক্ষমা গুণ বহুত প্ৰয়োজন আছে বহুত দৰকাৰী ক্ষমা গুণ যদি নাই প্ৰাৰ্থনা কৰিব লাগে ফাষ্টিং ল'ব লাগে এই দুষ্ট আত্মাটো আঁতৰিবৰ কাৰণে সেইকাৰণে কৈছে নৈবেদ্য যোৱা প্ৰথমে ভাড়াতে মিলোৱা আহি তোমাৰ নৈবেদ্য ওচৰৰ পৰা তাৰপিছতে আমি দেখিছোঁ মাৰ্কত কি কৈছে যদি স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে তোমালোকৰ অপৰাধ কৰিব এই নিমিত্তে তোমালোকে প্ৰাৰ্থনা কৰি থিয় হওঁতে যদি কাৰোবাৰ বিৰুদ্ধে তোমালোকৰ কিবা থাকে তেন্তে ক্ষমা কৰা প্ৰেইজ দ্য লৰ্ড প্ৰাৰ্থনা কৰাৰ যোগ্যতা হেৰাই যাবতো যদি ক্ষমা গুণ নাই তেওঁ এনেই প্ৰাৰ্থনা কৰি থাকিলেও কোনো এনচাৰ নাপাব ঈশ্বৰৰ পৰা ঈশ্বৰে তেওঁ ক্ষমা নিদিয়া প্ৰাৰ্থনা গ্ৰহণ নকৰে কাৰণ আমাৰ ঈশ্বৰ পবিত্ৰ ঈশ্বৰ হয় প্ৰেইজ দ্য লৰ্ড সেইকাৰণে প্ৰিয়সকল যোনে যি নকওক আপুনি ঈশ্বৰৰ বাক্যত লাগি থাকক প্ৰেইজ দ্য লৰ্ড আপোনাক কোনোবাই বেয়া পায় আপোনাক কোনোবাই ঠাট্টা কৰে আপোনাক কোনোবাই দেখিব নোৱাৰে সেইটো মেটাৰ নাই আপুনি তেওঁক ভাল পাবলৈ শিকক আপুনি ক্ষমা দিবলৈ শিকক প্ৰেইজ দ্য লৰ্ড আপোনাক বেয়া পোৱা ব্যক্তিক শত্ৰুকো ক্ষমা কৰিবলৈ শিকক প্ৰেইজ দ্য লৰ্ড আপোনাক অধিক বেয়া পোৱা মানুহটোক ক্ষমা কৰিবলৈ শিকক তেতিয়া আপুনি ঈশ্বৰৰ আত্মাৰে দিনে দিনে বৃদ্ধি হৈ যাব পৰিপূৰ্ণ হৈ যাব প্ৰেইজ দ্য লৰ্ড ক্ষমা স্বৰ্গীয় গুণ হয় বহুত মানুহৰ ক্ষমা নাই বহুত মানুহ আজিও খ্ৰীষ্টানবিলাকৰ মাজত ক্ষমা গুণটো নাই বহুত পুৰণা কথা এটাত ধৰি থাকে যোৱা বছৰ এই মানুহজনে মোক গালি পাৰিছিলে যোৱা বছৰ মোক এনেকুৱা এজন মিছবিহেভ কৰিছিলে মই তেওঁক ক্ষমা কৰিব নোৱাৰোঁ কিছুমানে এনেকুৱা খঙত কয় যে মৰিলেও মৰি যাম মই ক্ষমা নকৰোঁ নৰকলৈ যাম এনেকুৱাও মানুহ থাকিব পাৰে প্ৰিয়সকল ক্ষমা গুণটো আমাৰ জীৱনত বৰ প্ৰয়োজন আছে সেইকাৰণে আজি আমি গোট খাইছোঁ কিয় অকল যে আমি সন্ধিয়াটো ক্ষমা বিচাৰি 365 দিন গোটেই বছৰ আমি যেন যদি ক্ষমা দিব নোৱাৰোঁ অকল এটা দিনৰ কাৰণে ক্ষমা দিলে নহ'ব আমি সদায় অন্তৰখন ক্ষমাৰে পৰিপূৰ্ণ হ'ব লাগিব প্ৰেইজ দ্য লৰ্ড আমাৰ হৃদয়খন ক্ষমা দিয়া হৃদয় হ'ব লাগিব সেইকাৰণে প্ৰিয়সকল আপুনি মই এজন ঈশ্বৰৰ মানুহ বুলি সদায় যদি জানো ঈশ্বৰৰ সন্তান বুলি যদি আমি নিজকে আমাৰ পৰিচয়টো আছে তেতিয়াহ'লে আপুনি ক্ষমা দিব পাৰিব প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড ক্ষমা গুণৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে কাৰণ কেলৈ প্ৰভুৱে যেতিয়া ক্ষমা দিব পাৰিছে ইমান মানুহবিলাক ইমান তেওঁ শাস্তি দিছে ইমান কষ্ট পাইছে তেতিয়া এশৰ সেনাপতি ভিতৰত থাকোঁতে কি কৈছিলে